হাই বন্ধুসকল নমস্কাৰ মই হিমাংশু বৰ্মন ওয়েলকাম টু মাই ইউটিউব চেনেল হিমছ লাইফ আচ্ছা আমি আজি আহিছোঁ অসমৰ স্বাস্থ্য বিভাগে এটি প্লেন এটি লঞ্চ কৰিছে যে কোভিড-19 কমিউনিটি সাৰ্ভিলেন্স প্লেন তাৰমানে আমি গাঁৱত গৈ যিবিলাক আইএলআই ইনফ্লুৱেঞ্জা লাইক ইলনেছ যিবিলাক ইনফ্লুৱেঞ্জা জ্বৰ চৰ্দি কাহ হৈ অসুস্থ হৈ আছে বৰ্তমান সময়ত আৰু যিবিলাক গাঁৱত এজমাটিক বা সাস্কব যিবিলাক ব্ৰিথিং ডিফিকাল্ট পেচেণ্ট আছে তেওঁলোকৰ আমি পৰীক্ষা কৰি চেম্পল কালেক্ট কৰিব লাগে আৰু এই উদ্দেশ্যৰে আজি আমি এখন গাঁৱত উপস্থিত হৈছোঁ আৰু এতিয়ালৈ প্ৰায় 300 প্লাস আমি মানুহক টেষ্টিং কৰিলোঁ আৰু বহুত আহি আছে আৰু এইখিনি সময়তে মই কেইটামান ফটো কালেক্ট কৰি মোৰ ইউটিউব চেনেলত দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে কাইণ্ডলি সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ